নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈছোঁ লোকেল মুৰ্গীৰ এটা ৰেচিপি। তাৰ কাৰণে আলু কাটি লৈছোঁ, অলপমান মান ধনিয়া, দুটা পিঁয়াজ, এটুকুৰা আদা, কেইফুটামান নহৰু আৰু লৈছোঁ এটা ভোট জলকীয়া। গোটেইটো নিদিওঁ দেই, অলপমান দিম। এতিয়া এইখিনি ভালদৰে থেতেলিয়াই লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ, মান ধনিয়াৰ পাত থেতেলিয়াই লৈছোঁ। প্ৰথমে মাংসখিনি মেৰিনেট কৰি ল'ম। তাৰ কাৰণে দিছোঁ পিঁয়াজ, আদা নহৰু থেতেলিয়াই লৈ অলপমান পেষ্ট, মান ধনিয়া অলপমান পাত, দিছোঁ নিমখ, হালধি, অলপমান মছলা আৰু মিঠাতেল। ভালদৰে সানি দিম। এতিয়া এইখিনি 5 মিনিট মানৰ কাৰণে ৰাখি দিম। এতিয়া এখন কেৰাহীত অলপমান মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ অহাত ইয়াত দি দিছোঁ পিঁয়াজ, অলপমান আদা আৰু অলপমান ধনিয়াৰ পাত। একেবাৰে কম পৰিমাণে দেই, তেলতে আদা বেছিকৈ দিলে খাবলৈ তিতা লাগিব, সেইবাবে অলপমান দিছোঁ। আৰু এতিয়া ইয়াত দি দিম কেইটামান পাঁচফোৰণ, একেবাৰে কম পৰিমাণে। আৰু দি দিছোঁ অলপমান ৰেড চিলি, অলপমান নিমখ আৰু অলপমান ধনিয়া, জিৰা আৰু হালধি। এইখিনি দি এতিয়া পিঁয়াজখিনি ভালদৰে সিজিবলৈ দিম, ৰঙা পৰি যোৱালৈকে। পিঁয়াজখিনি ভালদৰে সিজি গ'ল। এতিয়া ইয়াত দি দিছোঁ মেৰিনেট কৰি থোৱা মাংসখিনি। এবাৰ ভালদৰে লৰাই দি এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিম। দেখিছেনে মাংসখিনিৰ পৰা পানী ওলাই আহিছে। এইখিনি এবাৰ লৰাই আকৌ অলপ সময়ৰ কাৰণে তেল ওলোৱালৈকে ঢাকি দিম। মাংসখিনিৰ পৰা এতিয়া তেল ওলাই আহিছে আৰু মাংসখিনিও ফুটিছে। এনেকুৱাতে ইয়াত দি দিম কাটি থোৱা আলুখিনি। আলুখিনি দি এতিয়া এবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াত দি দিছোঁ অলপমান বাকী ৰৈ যোৱা মছলা। মছলাখিনি এবাৰ ভালদৰে লৰাই দি এইখিনি দি দিছোঁ নিমখ। যিহেতু আমি নিমখ দিয়া নাছিলোঁ, কাৰণ মেৰিনেট কৰি লওঁতে নিমখ হালধি দিয়া হৈছিল, সেইবাবে দি এবাৰ লৰাই দি অলপ সময়ৰ কাৰণে ঢাকি দিম। আলুখিনি প্ৰায় আধা সিজা হৈ আহিছে। আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। এতিয়া মাংসখিনিৰ পৰা সম্পূৰ্ণ তেল ওলাই আহিছে, আলুখিনিও প্ৰায় সিজি গ'ল। এতিয়া ইয়াত দি দিম গৰম পানী। এতিয়া এইখিনি 5 মিনিটমানৰ কাৰণে উতলিবলৈ ঢাকি দিছিলোঁ। এয়া আলুখিনিও ভালদৰে সিজি গ'ল। এতিয়া ইয়াত দি দিম বাকী ৰৈ যোৱা আদা নহৰু থেতেলিয়াই লোৱা পেষ্টখিনি। এইখিনি দিয়াৰ পিছত 2 মিনিটমানৰ কাৰণে উতলিবলৈ দিম আৰু এইফালে মোৰ মাংসৰ আঞ্জা ৰেডি।
মই অলপমান পনীয়াকৈ ৰাখিছোঁ। আপোনালোকে যদি ডাঠকৈ ভাল পায় তেনেহ'লে ডাঠকৈ ৰাখিব। যিহেতু লোকেল মুৰ্গী সেইবাবে জোলটো খাই ভাল লাগে, নহয় জানো? আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ লগ পাম নতুন নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈকে সকলোকে বাই বাই।